নমস্কাৰ সকলোকে আজি আকৌ খোৱাৰ ভিডিঅ' এটা লৈ মই আহিলোঁ আপোনালোকৰ আগলৈ। তো আজি ভাতৰ কাঁহীত আছে এটা ভোট জলকীয়া ভাত, নেমু টেঙা, বেঙেনা পিটিকা, টিকনি বৰুৱা আলু আৰু এয়া ৰঙালাও সৰিয়হ দি বনাইছে আৰু মাছ, বিলাহী, এয়া পানী টেঙা আৰু দালি। আজি ইমানেই আছে, মানে বহুত হ'ল আজি বায়ে বনাইছে চব। তো অলপ খাই চাওঁ কেনেকুৱা হৈছে। আপোনালোকে ভাত খালেনে? মই এতিয়া আৰম্ভ কৰোঁ আৰু। এইটো দালিটো আপোনাৰ নল টেঙা দিছে, বইল দালি। কৃষ্ণ টিকনি বৰুৱা, সৰিয়হ আৰু ৰঙালাও। মাছ কালি বৰশীত টোপাইছিল যে দেউতাই, সেই তাৰে এয়া মাছ। এইটো পানী জ্বলা। লোকেল মাছ খাব পৰা ভাগ্য আজিকালি, গাঁৱত থাকিলে খাব পৰা যায়। ঠিক আছে, মই খাই লওঁ। এতিয়া অন্য এটা ভিডিঅ' লগ পাইছোঁ। আজিলৈ আহোঁ, বাই বাই।